দেখা পালু তোমার ছবি ধরা দিলা গোপনে আহি দিয়ার কোনা তুমি যে মুখার মনা নিয়ৰৰে চেঁচা তুপা নামি অহা ৰ'দৰে মোৰ দেহ প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এঘাৰো সঁচাক বহু দিনৰে আপোন নিজান গান মোৰ শেষ হব ভাবো তোমাৰ বুকুৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈকে সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। দ্বিতীয় বাৰ্ষিক বৰমা আঞ্চলিক দুৰ্গা পূজা উদযাপন সমিতিৰ সভাপতি সাধাৰণ সম্পাদক প্ৰমুখ্যে মোৰ বন্ধু গৌতমলৈ মোক ইয়ালৈ আমন্ত্ৰণ জনোৱাৰ বাবে পোনপ্ৰথমে মই ধন্যবাদ জনাইছো। আৰু ইয়াত উপস্থিত হৈ খুব ভাল লাগিছে এইকাৰণে যে পৰিৱেশটো মই সঁচাকে উপভোগ কৰিছো। মাত্ৰ দ্বিতীয় বছৰৰ এখন দুৰ্গা পূজা আৰু দুৰ্গা পূজাৰ আয়োজনৰ লগত আমিও জড়িত, গতিকে বহুত কষ্ট হয় পূজাখন কৰোঁতে আৰু বহুত সাৱধানতা অৱলম্বন কৰিব লাগে। এখন শক্তি পূজা, অকণমান ভুল ভ্ৰান্তি হ'লেও তাত বহুত দুখ লাগে আৰু সেইকাৰণে পূজাখন কৰোঁতে বহুত সাৱধানেৰে কৰিব লগা হয়। আৰু পূজা মণ্ডপটো আমাৰ দিগন্ত শৰ্মাই যি ধুনীয়াকে সজাই দিছে, সেইটোৱে এই পূজাখনৰ কথা অন্য এটা মাত্ৰা প্ৰদান কৰিছে। দিগন্ত শৰ্মাক মই ধন্যবাদ জনাইছো। দিন হ'ল আৰু আমি আমাৰ মনবোৰ এতিয়া উকা উকা হৈ আছে আৰু হয়তো বহুত দিনলৈকে থাকিব। আৰু আমি জুবিন গাৰ্গক আমাৰ মাজত জীয়াই ৰাখিব লাগিব। তেওঁৰ গীতৰ চৰ্চা হ'ব লাগিব। তেওঁৰ চিনেমা আহি আছে ৰৈ ৰৈ বিনালে, তেনেকুৱা এটা অজস্ৰ সৃষ্টি কৰি থৈ গ'ল। 40,000তকৈ অধিক গান তেওঁ গাইছে 40টা ভাষাত। আৰু এনেকুৱা খুব কমেহে শিল্পী আছে যোনে এনেকুৱাকে গীত গাই গৈছে। আৰু আপোনালোকে যদি 19 তাৰিখৰ পৰা অসমৰ পৰিস্থিতিটো চাই, প্ৰায় 4-5 দিন স্বতঃস্ফূৰ্তভাৱে কোনেও কাকো নোপোৱাকৈ বন্ধ হৈ থাকিলে। আৰু আমাৰ জীৱনকালত আমি প্ৰথম দেখিছোঁ যে প্ৰত্যেকটো চুবুৰীত জুবিন গাৰ্গৰ প্ৰতি ডেকা বুঢ়া আটাই লগ লাগি পেলাই শ্ৰদ্ধা নিবেদন কৰিছে। আমি নলবাৰীত যোৱা 23 তাৰিখে আমি এটা সমদল উলিয়াইছিলোঁ। প্ৰায় 12,000 মানুহে মোবাইলৰ লাইটেৰে গীত গাই গাই জুবিনৰ গীত গাই গাই শ্ৰদ্ধা নিবেদন কৰিছিল। যদিও অসমত এটা নাম ৰাখিছে নলবাৰীৰ যে এই অঞ্চলত কেনেকৈ মানুহক শ্ৰদ্ধা জনাব লাগে কথাটো জানে। বহুত ঠাইত উদ্ভণ্ডালিও হৈছে, কোনোবাই দুখন ৰাস্তাও অৱৰোধ কৰিছে। এইবিলাক কাম আমাৰ ইয়াত যি নহওক, আজিৰ অনুষ্ঠানটো কিবা এটা কমিটিয়ে বিশেষ অসুবিধাৰ কাৰণে ইয়াতে আহি এটা বস্তু বুজি পাইছো যে আধ্যাত্মিকতাৰ দিশটো বহুত বেছি গুৰুত্ব দিয়া হৈছে। আৰু এইটো সদায় আমি ভাল পাওঁ যে পূজা এখনত মানে আধ্যাত্মিকতাৰ দিশটো আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰিব লাগে, যাতে দুৰ্গা মাৰ আশীষ সকলোৱে পায়। আৰু আমি সমান্তৰালভাৱে আমি আমাৰ সংস্কৃতিকো ধৰি ৰাখিব লাগিব। আৰু এটা আভাস পালো যে আমাৰ কামৰূপীয়া ঢুলীয়া কৈহাটীৰ এই দলবিধ মাতি আনি ইয়াত তেওঁলোকৰ যি চৰ্চা এইবোৰ প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰা হৈছে। কিছুমান খুহুতীয়া তেখেতসকলে অভিনয় কৰি দেখাইছে, এইটো খুব ভাল লগা কথা। নাগাৰা নাম থাকে, ওজাপালি থাকে, এইবিলাক আমাৰ সংস্কৃতিক যিবিলাক আমি ধৰি ৰাখিব লাগিব। আৰু আপোনালোকৰ উপস্থিতিয়ে আমি অসমীয়াখিনি যে এতিয়াও আমাৰ সংস্কৃতিৰ প্ৰতি আকৃষ্ট হৈ আছো এই কথাটো প্ৰকাশ বুজাইছে।